হিমন্ত কেলা তই কেলা অসমৰ ৰজা আহিছা নেকি মাকসুদ দাই তই অসমৰ ৰজা আহিছা কেলা তই যি কবি তাকে শুনবা লাগবো আমাৰ মাকসুদ তোক মই আমি ঘণ্টা বুলি কেয়াৰ নকৰো ঘণ্টা গম পাইছা না মাকসুদ দাই যেতিয়ালৈকে জুবিনৰ নেটটো নেদিবি আৰে মিয়া কুত্তা মই তোক কুত্তা বুলি কৈছো তই জুবিন দাৰ ক্ষেত্ৰত তাৰ মাত মাতিছ তো মই ভাল পাইছো আৰু যদি কোনোবা মানুহ আছে ন জুবিন দাৰ ক্ষেত্ৰত মাত মাতিবলৈ তই আনিবি মই সাপোৰ্ট কৰিম তই সাপোৰ্ট কৰিবি ময়ো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ভাল নাপাওঁ যেতিয়ালৈকে জুবিন দাক ন্যায় নিদিয়ে তেতিয়ালৈকে মই হিমন্ত শৰ্মা ডাঙৰীয়াক মই ভাল নাপাওঁ তেনে বুলি তই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তই বেয়াকৈ ক'বলৈ ক'ত অধিকাৰ পালি এজন অসমৰ মুখ্যমন্ত্ৰী হয় এনেকুৱা এজন মুখ্যমন্ত্ৰীক তই বেয়াকৈ ক'বলৈ তই ক'ত অধিকাৰ পালি মই আছোঁ কেৰেলাত জুবিন দাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি পাতিলোঁ জুবিন দাৰ কাৰণে আমি নামো ল'লোঁ কেৰেলাত নাম আয়োজন কৰিছিলোঁ কেৰেলাত বহুত মানুহ আহিছিলে অসমৰ কেৰেলাত থকা মানুহ যিমান কেৰেলাত মানুহ আছে অসমৰ গোটেই মানুহ আমাক সহায় জনাইছিলে জুবিন দাৰ কাৰণে তেনে বুলি তই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তই ইমান বেয়াকৈ ক'বলৈ তই ক'ত অধিকাৰ পালি তই এটা মিয়া হয় এটা মিয়াই এজন অসমীয়া মানুহক তই ইমান বেয়াকৈ ক'বলৈ তই অধিকাৰ ক'ত পালি তই এজন মুখ্যমন্ত্ৰী হয় অসমৰ তই এনেকুৱা এজন মুখ্যমন্ত্ৰীক তই ইমান বেয়াকৈ ক'বলৈ তই এটা মিয়া হয় গম পালি নে তই মিয়া হয় তই অসমীয়া নহয় তই মিয়া চফা কৰিম হিমন্ত শৰ্মা ডাঙৰীয়াক ইমান বেয়াকৈ ক'বলৈ তোৰ কোনো অধিকাৰ নাই